গাইজ গুড ইভিনিং স্বাগতম জনাইছোঁ মই পদ্মলোচনা ভাই আজি মোৰ ইউটিউব চেনেললৈ বৰ্তমান তিনিচুকীয়া যোৱাৰ কাৰণে আমি বৰ্তমান এতিয়া বেগত কাপোৰবোৰ ভৰাম এইবিলাক আপোনালোকে দেখি আছে কাপোৰ মইনাৰ কাপোৰ ৱাইফৰ কাপোৰ এইবিলাক চাই থাকিব এইবিলাক মইনাৰ খেলনা বস্তু লৈছোঁ তিনিচুকীয়াত যোৱাৰ কাৰণে এইবিলাক দেখি আছে মইনাৰ কাপোৰ আমি ফাইনেলি ওলালোঁ এতিয়া বৰ্তমান সেৱা ল'লোঁ আমি এতিয়া তিনিচুকীয়া যাত্ৰা কৰিম মোৰ ফেমিলি বৰ্তমান আমি ফেমিলিটো এতিয়া আমি বৰ্তমান তিনিচুকীয়াত যাবলৈ ওলাই আমি ফাইনেলি গাড়ী পাই গ'লোঁ গুৱাহাটীত যোৱাৰ কাৰণে বৰ্তমান এতিয়া আমি গাড়ীত উঠিম আৰু এয়া উঠিলোঁ বৰ্তমান গাড়ী ৱেটিং কৰি আছোঁ এতিয়া বৰ্তমান গাড়ীখন যোৱা নাই আপোনাৰ ধুনীয়া আছে हेलो गाइस আমি RBI পাই গ'লে আপোনালোকে দেখি আছে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গুৱাহাটী আপোনালোকে দেখি আছে RBI আমি এতিয়া গুৱাহাটী ষ্টেচন পালোঁ গুৱাহাটী দেখি আছে আপোনালোকে গুৱাহাটী ষ্টেচন পালোঁ এতিয়া আপোনালোকক মই সম্পূৰ্ণ গুৱাহাটী ষ্টেচনটো দেখুৱাই আছোঁ এইটোৱে হ'ল গুৱাহাটী ষ্টেচন আটাইতকৈ ডাঙৰ ষ্টেচন তিনো বৰণীয়া জাতীয় পতাকা নীল আকাশখন আছে আপোনালোক সম্পূৰ্ণ ষ্টেচনটো দেখুৱাই আছোঁ এতিয়া ষ্টেচনত গৈ আছোঁ মনোৰূপে সম্পূৰ্ণ ষ্টেচনটো দেখুৱাই আছোঁ গাইজ এইটোৱে হ'ল অসমৰ ভিতৰত ডাঙৰ ষ্টেচন গুৱাহাটী ষ্টেচন ইয়াতে অসমৰ বাহিৰত বহুত ঠাইত যাব পাৰি দিল্লী মুম্বাই কলকাতা যাব পাৰি মই আপোনালোকক সম্পূৰ্ণ ষ্টেচনৰ পৰিৱেশটো দেখুৱাই আছোঁ গুৱাহাটী ষ্টেচনত সত্ৰীয়া ডেন্স আপোনালোকে দেখি আছে অসমৰ সংস্কৃতি সত্ৰীয়া ডেন্স মাৰ্কছ অফ আছাম বিশ্ববিখ্যাত মুখাশিল্পৰ কাৰণে মাজুলী হেল্ল' গাইজ আপোনালোকে দেখি আছে গুৱাহাটী ষ্টেচন আপোনালোকে দেখি আছে খোল আৰু তাল এয়া শ্ৰীমন্ত মাধৱদেৱৰ সৃষ্টি কৰা তল আৰু গুৱাহাটী ষ্টেচনৰ এই ফুলনি বাগিচাখন এইখন অসমৰ জাতীয় উৎসৱ বিহুৰ কিছুমান প্ৰতিমূৰ্তি বিহু সাজপাৰ পিন্ধাই যাতে বিশ্ব দৰবাৰত চিনাকি হয় এতিয়া আপোনালোকক দেখুৱাই আছোঁ সত্ৰীয়া নৃত্য অসমৰ সংস্কৃতি আপোনাৰ দেখি আছে মুখাশিল্প মাজুলীৰ বিখ্যাত মুখাশিল্পৰ কাৰণে মাৰ্কছ অফ আছাম এনেকৈ ৱেইট কৰি আছোঁ 11:30 ট্ৰেইন আছে বৰ্তমান এনেকৈ ৱেইট কৰি আছোঁ ষ্টেচনত মায়াক আৰু জীয়েকে বৰ্তমান ৱেইটিঙত আছে এই আমাৰ ৱাইফ দেখি আছে 15603 লিডু ইউনিভাৰ্চিটি এক্সপ্ৰেছ 11:30 ইমান দেৰি ৱেইট কৰিব লাগিব গাইজ 21:17 আৰু 21:22 ষ্টোৰৰ পৰা দুটা এটা ORS আৰু এটা মাজা লাগিলোঁ 90 টকা বহুত দাম একেবাৰে ৰেল ষ্টেচনত দোকানত বহুত দাম বস্তু
বৰ্তমান কেক আৰু কফি খাব লৈছোঁ। এই আপোনালোকে চাই আছে কেক আৰু কফি। বৰ্তমান কফি লৈছোঁ খাবলৈ। এয়া কফি হোৱাইট ময়দা কফিৰ লগত এয়া কেক চাই থাকিব আগলৈ। আজি তিনিচুকীয়া যাত্ৰা জাৰ্ণি কৰি আপোনালোকক দেখুৱাই আছোঁ কনফাৰ্ম হৈছেনে নাই আপোনালোকে চাই থাকি। এনেকৈ মই মোৰ টিকেটটো হৈছেনে নাই মই এনেকৈ এণ্টাৰ কৰি দিলোঁ। আপোনালোকে লোডিং দেখা হ'ব। এয়া S3 কনফাৰ্ম। এইটো হ'ল মোৰ টিকেটৰ। এনেকুৱাকৈ আপোনালোকে আহি চাব পাৰে আপোনালোকৰ কনফাৰ্ম টিকেট হৈছেনে নাই। বৰ্তমান এনেকৈ আমাৰ নামবোৰ আছেনে নাই চাই আছোঁ। বৰ্তমান নামবোৰ চাই আছোঁ। আপোনালোকক দেখুৱাই আছোঁ নামবোৰ আছেনে নাই। মই আপোনালোকক দেখুৱাই আছোঁ। এয়া আমাৰ নাম আহিব আৰু লাহেকৈ। এয়া 32 P ৰাভা, 33 P চেতিয়া ৰাভা, 34 মৃদুস্মিতা ৰাভা। আমাৰ এনেকৈ ৰেলৱে ষ্টেচনত পোৱা নামবোৰ পাই গ'লোঁ। এনেকৈ টানি টোপোলা লৈ তিনিচুকীয়া ৰাওনা কৰাহে কথা। এয়া পৰা লিখি আছে ফেমিলি। এতিয়া গৈ আছোঁ তিনিচুকীয়ালৈ 5 নম্বৰ প্লেটফৰ্ম। তেনেহ'লে চাই থাকিব আগলৈ। আমি এতিয়া 5 নম্বৰ প্লেটফৰ্মত গৈ আছোঁ এতিয়া 5 নম্বৰ প্লেটফৰ্ম। এতিয়া গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ 5 নম্বৰ প্লেটফৰ্ম। তেনে চাই থাকিব আগলৈ। এইটোৱে হ'ল আপোনালোকে দেখি আছে গুৱাহাটী ষ্টেচন। আৰু মই আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ গুৱাহাটী প্লেটফৰ্মবিলাক। আপোনালোকে দেখি আছে প্লেটফৰ্মবিলাক দেখুৱাই আছোঁ। কেইজন ৰাস্তা আছে দেখুৱাই আছোঁ। পৰিয়ালে গৈ আছোঁ তিনিচুকীয়ালৈ। চাই থাকিব আগলৈ। ৱাইফ মইনা মই এইবিলাক কি মিটিং পত্ৰ লৈ আজি তিনিচুকীয়ালৈ তিনিচুকীয়ালৈ গৈ আছোঁ। হেল্ল' তিনিচুকীয়ালৈ গৈ আছোঁ। চাই থাকিব আগলৈ। গৈ আছোঁ তিনিচুকীয়ালৈ। চাই থাকিব আগলৈ। চলন্ত চিৰিত গৈ আছোঁ আমি এতিয়া। দেখি আছে চলন্ত চিৰি। এতিয়া আমি 5 নম্বৰৰ প্লেটফৰ্ম গৈ আছোঁ। আপোনালোকে চাই থাকিব আগলৈ। প্লেটফৰ্ম নম্বৰ 5 ফেমিলি আগত দিছে। বৰ্তমান আমাৰ সোণমইনাই চিপছ খাই আছে। এতিয়া গৈ আছোঁ 5 নম্বৰ প্লেটফৰ্ম। গৈ আছোঁ লিখি আছে 5 নম্বৰ প্লেটফৰ্মত। আমি এতিয়া নামি আছোঁ। আমি গৈ আছোঁ নিজৰ চিট বিচাৰি, নিজৰ ডবা বিচাৰি। আপোনালোকে চাই থাকিব। নিজৰ ডবাৰে পিছু গৈ আছোঁ। আমাৰ ট্ৰেইন পাই গ'লোঁ। এতিয়া আমি তিনিচুকীয়া যাত্ৰা আৰম্ভ কৰিম। আপোনালোকে চাই থাকিব আগলৈ। আমাৰ টিকট আছে S3 শ্লিপাৰত। এয়া আমি ডবাত পাই গ'লোঁ। আমাৰ টিকট পাই গ'লোঁ। আমাৰ চিট পাই গ'ল। আমাৰ নিজৰ চিটত বহি আছোঁ। হেল্ল' গাইছ, আমাৰ ফাইনেলি জাৰ্ণি হৈ গ'ল। তিনিচুকীয়া জাৰ্ণি হৈ গ'ল। এয়া আমি এতিয়া গৈ আছোঁ। বৰ্তমান আৰম্ভ কৰিছে, ষ্টাৰ্ট দিছে। এইটোৱে হ'ল গুৱাহাটী।
আৰু মই তলত আছে এয়া হ'ব লৈছোঁ মই সেই হ'ব লৈছোঁ আজি লৈ আহিছোঁ বাই বাই